आङो नैबे सालबारि बियाबनि आनन्द बाजार एरिया फाथला गामियाव आंखौ हांख्रायना लाबोलाय रायजो राजानि खामानिनि कारणे मा दुर्गाखौ नबमी दिनाव आङो गासै रायजो राजाखौनो सान्थि थाथों बा माथों आरज गाबफैदों बेखिनियानो। औ आं मैया दाखालिनिफ्रायनो आं गिदिंगासिनो दं बाहाय नै दा बेनिफ्राय आरोबाव जाख्लिपाराव थांबावगोन आं बेवहायबो आं गासै रायजो राजा जोंनि बुहुमनि गासै रायजो राजायानो सान्थि थाथों बिदि आरज गाबगासिनो दं मा दुर्गानाव। बेफोरबायदिनो गुबुन गुबुन मानसिफोराबो बिदिनो आरज गाबगासिनो दं बेबायदिनो आंबो दिनै गासै रायजो राजाखौ सान्थि थाथों होननानै आरज गाबगासिनो दं। थांनाय बाराव फैदों आं नै दा एबारावबो फैबाय बेफोरबायदिनो रायजो राजाया सान्थि थाथों जोंनि बिटिसि हालामनि गासैबो सान्थि आलो गोजोनै संसार जानो हाथों बेखौनो आं मिजिंथिनानै बिमा दुर्गानाव आरज गाबदों। আজি আমাৰ জাকলিৰ পাৰ মিলিজুলি সমাজৰ দ্বাৰা আয়োজিত শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা উৎসৱত আজি মহানৱমী আৰু এই মহানৱমীত আমি জাকলিৰ পাৰ মিলিজুলি সমাজৰ তৰফৰ পৰা সমূহ বিটিয়াৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজক মহানৱমীৰ শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ এই জাকলিৰ পাৰ মিলিজুলি সমাজৰ দ্বাৰা আয়োজিত যিখন শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা উৎসৱ এই উৎসৱখন আজি আমাৰ 3 বছৰ অতিক্ৰম হয় আৰু এই মিলিজুলি সমাজৰ দ্বাৰা আয়োজিত এই পূজাৰ মাধ্যমেদি আমাৰ জাকলিৰ পাৰ অঞ্চলৰ সমূহ ৰাইজ ইয়াতে যথেষ্ট আনন্দ স্ফূৰ্তি ইয়াতে উপভোগ কৰি আছে। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে যে সন্ধিয়াৰ পৰা আমাৰ ইয়াতে আৰতি প্ৰতিযোগিতা আৰম্ভ হৈছে। বিভিন্ন ধৰণৰ উলুধ্বনি প্ৰতিযোগিতা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা ইয়াতে আৰম্ভ হৈছে আৰু সেই প্ৰতিযোগিতাৰ জৰিয়তে জাকলিৰ পাৰ তথা এই অঞ্চলৰ ৰাইজে যথেষ্ট আনন্দ উপভোগ কৰি আছে এই পূজাৰ মাধ্যমত। আমি আশা কৰিছোঁ যে আগামী দিনতো যাতে আমি এই মিলিজুলি সমাজৰ তৰফৰ পৰা জাকলিৰ পাৰ ৰাইজক আমি এই শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা উৎসৱৰ জৰিয়তে সমূহ ৰাইজক আমি আনন্দ উপভোগ কৰাব পাৰোঁ তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু আমি এটাই আহ্বান জনাইছোঁ যে সঁচাকৈ আমি আনন্দিত আজি বিটিআৰত এটা সময়ত যি ধৰণৰ উশৃংখল যি ধৰণৰ অৰাজকতা যি ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা মানে সংঘৰ্ষমূলক পৰিস্থিতিৰ এটা সৃষ্টি আছিল আজি গোটেই বিটিআৰত এটা ভাতৃত্ব বোধৰ এটা সৃষ্টি হৈছে। কোনো এটা জাতিয়ে কোনো এটা জাতিক আজিৰ তাৰিখত হিংসা কৰা নাই যাৰ কাৰণে আজি আমাৰ এই মিলিজুলি সমাজৰ দ্বাৰা আয়োজিত এই পূজা মণ্ডপত আমি দেখিবলৈ পাইছোঁ যে আমাৰ জাকলিৰ পাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহি ইয়াতে এটা সমন্বয় সৃষ্টি কৰি ইয়াতে এই শাৰদীয় দুৰ্গা উৎসৱ ইয়াতে উপভোগ কৰিব পাৰিছে। সেইকাৰণে আমি এই মিলিজুলি সমাজৰ তৰফৰ পৰা আমি বিটিআৰ চৰকাৰ তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে আগন্তুক দিনত যাতে আমাৰ যি শান্তি আজি বিৰাজ কৰিছে এই বিটিআৰত এই শান্তি যাতে চিৰস্থায়ী হিচাপে ইয়াতে থাকে তাৰ কাৰণে ইয়াৰ বিটিআৰ প্ৰশাসন তথা অসম চৰকাৰৰ প্ৰশাসনে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি মিলিজুলি সমাজৰ তৰফৰ পৰা আমি উদাত্তভাৱে আহ্বান জনাইছোঁ। ইয়াতে হেজাৰ হেজাৰ মানুহৰ আগমন ঘটিছে কিয়নো যে আপোনালোকে দেখিবলৈ পাইছে যে এই যে যিটো পূজা হৈ আছে এইটো একেবাৰে আমাৰ মানে এটা জাকলিৰ পাৰ গুৱাগাছা তথা চিমলাগুৰিৰ পৰা যিটো হাইৱে এই হাইৱেৰ একদম দাঁতি কাষৰী এটা পূজা মণ্ডপ আমাৰ আৰু যাৰ কাৰণে এই পূজা মণ্ডপত যথেষ্ট হাজাৰ হাজাৰ ভক্ত সমাগম হৈছে আৰু এই সমাগমৰ মাধ্যমেদি বুজাব পাৰিছোঁ যে সঁচাকৈ বিটিআৰত এটা শান্তি আহিছে আৰু আগন্তুক দিনত যাতে এই শান্তি সঁচা অৰ্থত ইয়াতে বিৰাজ কৰে তাৰ কাৰণে আমি
BTR চৰকাৰ তথা অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু ইয়াত থকা সমূহ জাতি জনগোষ্ঠীক আমি আহ্বান জনাইছোঁ যাতে আগন্তুক দিনতো সকলোৱে শান্তি সম্প্ৰীতি বা মিলাদ প্ৰীতি ৰক্ষা কৰি যাতে আমাৰ এই মিলিজুলি সমাজৰ দ্বাৰা আয়োজিত এই পূজাখন যাতে আমি চিৰস্থায়ী হিচাপে লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।